ছোৱালী তেওঁৰ লগতো পেটৰ পৰা ওলাই কয় মই তাক ভাল পাওঁ মই এনে ধৰণৰ হয় মই অলপ ভাল টাইপৰ কাৰণ মই এতিয়া সৰু আছোঁ যেতিয়া মানে মই ডাঙৰ হ'ম তেতিয়াহে দেখা যাব প্ৰেম কি প্ৰেম কাক বলে আৰু মানে প্ৰেমেৰে কি কৰে এইটো মই এই দোস্তটো আজিৰ ভিডিঅ'টো হৈছে আপোনালোকক মই অলপ প্ৰেমৰ কাহিনী আৰু একে ধৰণৰ একে ধুনীয়া মানে এখন ডাঙৰ ফুলৰ বাগিচা আজি আপোনালোকক দেখাম তো বলক মই ভিডিঅ'টো অলপকৈ আৰম্ভ কৰোঁ আৰম্ভ কৰিলোঁ তো আমি এতিয়া যাই আছোঁ ঠেকামাৰী মই আগতে তোমাক ক'লোঁ যে ঠেকামাৰীত একে ধৰণৰ যিবিলাক ধুনীয়া গছ আছে এইবিলাক গছ আপোনালোকক দেখাম তো মই যাই আছোঁ এতিয়া ঠেকামাৰী ৱেটো ঠেকামাৰী আৰু আপোনালোকক মই দেখাম অলপ প্ৰেমৰ কাহিনী তো যাই আছোঁ মই পালচাৰ তো চাওক পালচাৰখন তো মই এতিয়া যাই আছোঁ ঠেকামাৰী আপোনালোকক দেখাবলৈ ধুনীয়া বাগিচাখন কেনেকুৱা চব আজি আপোনালোকক দেখাম তো আৰু অলপ প্ৰেমৰ কাহিনীও দেখাম তো চাই থাকক ভিডিঅ'টো অলপ ভাল হ'ব যাই আছোঁ এতিয়া ৱেটো ঠেকামাৰী আৰু যোৱাৰ আগতে আপোনালোকক মই অলপ প্ৰেমৰ কাহিনী দেখাম তো কেলা ছোৱালীয়ে নাই তো নাই বুলিতো ক'লে নহ'ব না আপোনালোকক ছোৱালী খুজি মই অলপ যোৱাৰ আগতে প্ৰেমৰ কাহিনী দেখাম কেনেকুৱা আজি অলপ জোচত আছোঁ কাৰণ আজি আপোনালোকক মই অলপ প্ৰেমৰ কাহিনী দেখাম কেনেকুৱা তো আমি যাই আছোঁ চাওক কিমান স্পীডত চাওক মই কিমান স্পীডত যাই আছোঁ আপোনালোকক দেখাবলৈ আজি অলপ প্ৰেমৰ কাহিনী আপোনালোকক দেখাম কেনেকুৱা তো চাই থাকক কটাকটি নকৰাকৈ ভিডিঅ'টো অলপ ভাল হ'ব অলপ প্ৰেমৰ কাহিনীও কওঁ মানে বৰ্তমান যুগৰ আজিকালি যিবিলাক ল'ৰা ছোৱালী আছে তেওঁৰ লগতো পেটৰ পৰা ওলাই কয় মই তাক ভাল পাওঁ মই এনে ধৰণৰ হয় মই অলপ ভাল টাইপৰ কাৰণ মই এতিয়া সৰু আছোঁ যেতিয়া মানে মই ডাঙৰ হ'ম তেতিয়াহে দেখা যাব প্ৰেম কি প্ৰেম কাক বলে আৰু মানে প্ৰেমেৰে কি কৰে চাওক ধুনীয়া বগৰী বাগিচাখনত যাওঁতে এনেকুৱা ৰাস্তা পোৱা যায় ফাইনেলি আমি আহি গ'লোঁ আৰু আমাৰ চাইকেলখন মানে পালচাৰ মই পালচাৰখন ইয়াত থৈ এতিয়া আমি যাম আৰু ইয়া হৈছে বাগিচাখন চাওক বাগিচাখন মানে কিমান ডাঙৰ চাওক কিমান ডাঙৰ আৰু বাগিচাখনৰ ভিতৰত মই সোমাই বাগিচাখন দেখাম কেনেকুৱা আপোনাক আহক চাওক মই এতিয়া মানে বাগিচাখনৰ ভিতৰত সোমালোঁ চাওক মানে বৰাই গছ মানে গাছত অলপ কাটা চাটা আছে মানে আহোঁতে অলপ মানে ডিষ্টাৰ্ব হয় তো আপোনালোকক মই দেখাম বাগিচাখন কেনেকুৱা চাওক মই ইয়াৰ ভিতৰত আহিলোঁ চাওক বাগিচাখন কিমান ডাঙৰ আৰু কেনেকুৱা আৰু চাওক এই মানুহজনে মানে এই বাগিচাখনত কাম কৰে আৰু বাগিচাখনত যিবিলাক পকা বৰাই আছে এইবিলাক মানে চাইড কৰি মানে বাল্টিত লৈছে চাওক আৰু এইবিলাক মানে বজাৰত মানে বেচিবলৈ যায় আৰু মানে ইয়াৰ পৰাই মানুহে লৈ যায় চাওক বাগিচাখন কেনেকুৱা লাগিল আৰু বাগিচাখনৰ এটা বৰাই আপোনালোকক মই দেখাম চাওক কেনেকুৱা বৰাইখন মানে পাহি গৈছে আৰু বৰাইখন মই অলপ খায়ো আপোনালোকক দেখাম চাওক মই খাইছোঁ মানে বৰাইখিনি অলপ ভাল আছে আৰু এই বাগিচাখন যি মানুহজনক আজি আপোনালোকক দেখাম আৰু মানুহজনৰ পৰা মই অলপ মানে বাগিচাখনৰ বিষয়ে অলপ মানে সোধা-সুধি কৰি শুনিম কেনেকুৱাতো মই যাই আছোঁ তো ইয়া হৈছে মানুহজন আৰু এই মানুহজনৰ এই বাগিচাখন আৰু মানুহজনৰ পৰা মই অলপ সুধিম যে বাগিচাখনৰ বিষয়ে আচ্ছা এইটো বাগিচাখন আপোনাৰ নেকি আচ্ছা চাওক মানুহজনৰ এইটো বাগিচাখন আৰু মানে ইমান সৰু গছত মানে ইমান মানে বৰাই ধৰিছে আৰু মানে পাহা বৰাই মানে এইবিলাক গছ এইবিলাক গছক আচলতে কি কয় যোৱা বছৰ লকডাউনৰ সময়ত কলকাতাৰ পৰা আনিছোঁ মই চাওক এইবিলাক গছ মানে যোৱা বছৰ লকডাউনৰ সময় কলিকাতাৰ পৰা আনিছে মানে এক বছৰতে মানে ইমান ডাঙৰ হৈছে এক বছৰত নহয় যোৱা 2019 চনত যিটো কোভিডৰ সময়ত তেতিয়া আনিছোঁ তাহলে কিমান বছৰ ৰানিং হৈ আছে 2 বছৰমান হ'ল চাওক 2 বছৰমান ৰানিং হৈছে চাওক 2 বছৰতে গাছখিনি মানে কিমান ডাঙৰ মানে অলপ ডাঙৰ হৈছে আৰু চাওক কিমান বৰাই হৈছে বগৰী মানে এটা গছত মানে মোটামুটি 3-4 কেজি বৰাই লাগিছে এটা গছতে তো এই মানে এই গছবিলাকক আচলতে কি কয় মানে নামখিনি গছৰ নাম মানে এইটো কিবা আছিল তো নাজানো এইটো মানে বাহিৰৰ পৰা আনা না কলকাতাৰ পৰা আনা
মানে বাগিচাখনো মানে যি মানুহ জানো না বাগিচা এই বাগিচাখন না এই গছবিলাক মানে মানুহে জানে নাম কি নাজানে তো চলিব আৰু এই মানে বাহিৰৰ পৰা আনিছে নহয় মানে কলিকতাৰ পৰা আনিছে চাওক মই নিজে যোৱা নাই বেলেগে আনি দিছে চাওক মানুহ এজন নিজে যোৱা নাই মানে মানে বেলেগ এজন মানুহে মানে মানে এই মানুহজনক আৰু এইবিলাক যি ভোট ভৰাই আছে না মাৰ্কেটত পোৱা যায় আৰু মাৰ্কেটতকৈ ইয়াতে অলপ দাম কম আছে আৰু তাত মানে তাৰ যিবিলাক ভোট ভৰাই মাৰ্কেটত যিবিলাক ভোট ভৰাই তাতকৈ এইবিলাক অলপ ভাল মই এটা খাই দেখিছোঁ আৰু চাওক এই মানে মাৰ্কেটতকৈ ইয়াতে অলপ দাম কম আছে তো বাগিচাখন কেনেকুৱা লাগিল মোক কমেণ্টত জনাই দিয়ক আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টোত লাইক কৰক তেনেহ'লে মই ভিডিঅ'টো শেষ কৰিলোঁ